মই গৈ আছোঁ তহঁতে প্ৰজেক্টটো ৰেডি কৰি থবি আৰু শুন মই নহালৈকে তহঁত কলৈকে নাযাবি ঠিক আছে মই গৈ আছোঁ নীলাঞ্জনা তুমি ৰাহুল আজি 3 বছৰ মূৰত তোমাক দেখা পালোঁ 3 বছৰ 4 মাহ 10 দিন পিছে তুমি ইয়াত কেনেকৈ মোৰ ইণ্টাৰভিউ এটা আছিল অলপ আগত শেষ হ'ল সন্ধিয়া 6 বজাত ট্ৰেইন আছে তাৰপিছত চিধাই যোৰহাট কিমান যে ভাল লাগিছে তোমাক লগ পাই মই নিজকে বুজাব পৰা নাই নীলাঞ্জনা তুমি যদি বেয়া নোপোৱা আজিৰ এই মোমেণ্টটো মই তোমাৰ লগত স্পেণ্ড কৰিব পাৰিমনে এজ এ ফ্ৰেণ্ড হা প্লিজ কিয় তোমাৰ আজি কাম নাই কাম হ'ব আজি মই মেনেজ কৰি ল'ম মোৰ বাবে আজি চবতকৈ বেছি ইম্পৰ্টেণ্ট তুমি আৰ ইউ চিৰিয়াছ তোমাৰ বাবেতো তোমাৰ কামবোৰহে বেছি ইম্পৰ্টেণ্ট আছিল হয়নে নহয় নীলাঞ্জনা মোৰ এনেকুৱা অনুভৱ হৈছে যে তুমি আজিও মোৰেই গাৰ্লফ্ৰেণ্ড ব'লা নীলাঞ্জনা তুমি বুজিব চেষ্টা কৰা মই এতিয়াতো তোমাক বিয়া পাতিব নোৱাৰোঁ মোৰ বহুত সপোন আছে বহুত কৰিবলগীয়া আছে মই তোমাৰ সপোনবোৰৰ লগত থাকিব বিচাৰোঁ ৰাহুল মই থাকিলে কি তোমাৰ সপোনবোৰ পূৰণ নহ'ব নেকি কথাবোৰ তেনেকুৱা নহয় নীলাঞ্জনা নীলাঞ্জনা তোমাৰ বিয়া আজি 2 বছৰ হ'ল তুমি সুখীনে এটা কথা কি জানানে ৰাহুল সময়ৰ লগত সকলো বস্তু সলনি হৈ যায় আৰু সমীৰ বহুত ভাল ল'ৰা মোৰ বাদ দিয়া তোমাৰ কোৱা তোমাৰ গাৰ্লফ্ৰেণ্ড নাই আচলতে কোনোৱে তোমাৰ স্থান ল'ব নোৱাৰিলে কিয় তোমাৰ দৰে খং অভিমান কৰিব নাজানে যে সেইটো ভালহে কথা নীলাঞ্জনা মানুহৰ জীৱনত কেতিয়াবা এনেকুৱা কিছুমান মানুহ আহে যাৰ স্থান কোনেও ল'ব নোৱাৰে সদায় খালী হৈ ৰয় মইতো তোমাৰ অশান্তিহে কাৰণ আছিলোঁ চাগে যদি মই তোমাৰ লগত থাকিলোঁ হয় তুমি চাগে তোমাৰ সপোনবোৰ পূৰণ কৰিবই নোৱাৰিলা হয় এটা কথা মই এতিয়াহে বুজি পাইছোঁ যিটো কথা বহুত আগতেই বুজি পাব লাগিছিল ভালপোৱা মানুহজনৰ লগত থাকি নিজৰ জীৱনৰ সপোনবোৰ পূৰণ কৰাৰ মজাই কিবা এটা বেলেগ সেইটো সময়ত যদি মই এটা সঠিক সিদ্ধান্ত ল'লোঁ হয় আজি হয়তো মই মোৰ আপোন মানুহজনৰ লগত থাকিব পাৰিলোঁ হয় যিটো নেকি এতিয়া অসম্ভৱ এইবোৰ সকলো ভাগ্যৰ কথা আমি ভাবিছিলোঁ মানুহে নিজৰ ভাগ্য নিজেই লিখিব পাৰে কিন্তু আমাৰ ধাৰণাটো ভুল আছিল আমাৰ ভাগ্য লিখিবলৈ আমাৰ ওপৰত আন এজন আছে আৰু এইটোৱে চিৰসত্য মোৰ ভাগ্যত হয়তো তুমি নাছিলা আৰু তোমাৰ ভাগ্যত মই নীলাঞ্জনা তোমাৰ এটা কথা মনত আছেনে তোমাৰ ৰোমান্টিক ষ্টাইলটো আৰে মইতো ভাবিছিলোঁ তুমি সকলো পাহৰি পেলাইছা ৰাহুল মানুহৰ জীৱনত এনেকুৱা কিছুমান স্মৃতি থাকে যাক কেতিয়াও পাহৰিব নোৱাৰি সেই মোমেণ্টটো আমাৰ বহুত ধুনীয়া আছিল ন নীলাঞ্জনা তুমি যদি বেয়া নোপোৱা মই আজিও সেই মোমেণ্টটো ৰাহুল প্লিজ আৰু কেতিয়াবা তোমাক লগ পাওঁ প্লিজ নীলাঞ্জনা উঠা প্লিজ
চাওঁ মোৰ পলম হৈছে কিছুমান ভালপোৱা সম্পূৰ্ণ নহয় মাথো ৰৈ যায় হাজাৰ স্মৃতি তুমি সুখী হোৱা মই আহিছোঁ